নমস্কাৰ বন্ধুসকল। তো আজি ৰাতিপুৱা শুই উঠি মেগী বনাই পিনি তিনিওটাই খাই ল'লোঁ। বা মই ভাইটি দেৰিজনে ৰাইজ ময়ো খাই ল'লোঁ অলপ। তো মেগী খাই বৈ মামা ঘৰলৈ বুলি বিশেষ কাম এটাত ওলাই গ'লোঁ। তো আমাৰ বচন্তিখনত তেল এটা হ'ল, তেল অলপ ভৰাই ল'লোঁ। এয়া ৰাইজ অকলে অকলে গৈ আছোঁ আৰু। তো চাওঁতে এয়া মামা ঘৰেই পালোঁহি। মামা ঘৰ পাই আহি দেখিছোঁ মামা আৰু আইতাই টিভি চাই আছিলে। তো আইতাক ক'লোঁ মোক কিবা এটা খাবলৈ। তো খাই বৈ এয়া ৰাইজ ওলাই গ'লোঁ ঘৰলৈ বুলি। তো ঘৰলৈ গৈ থাকোঁতে মোৰ বন্ধু এজনক লগ পালোঁ, তাৰ লগত কথা চথা পাতি এয়া ঘৰে পালোঁহি। তো ঘৰ আহি দেখিছোঁ সেই মা পাপাহঁতে মোৰ কাৰণে ছাৰপ্ৰাইজ এটা ৰাখিছিলে। কলেজ যাবলৈ বুলি এয়া ৰাইজ বেগ এটা পাই গ'লোঁ। তো মোৰ বেগটো দেখি আমাৰ কুকুৰ পোৱালিজনী বলিয়া হৈ গৈছে। ৰাইজ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। আমাৰ দাদাৰ চেনেলটো যদি চাই আছে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব আৰু বহুত শ্বেয়াৰ কৰিব।